সমগ্ৰ বিশ্বৰ লগতে নামনি অসমৰ ধুবুৰী জিলা বিলাসীপাৰা মহকুমা দিব্যাংগ সমিতিৰ উদ্যোগত বিলাসীপাৰা বাঘমাৰী ফুটবল খেলপথাৰত 30 ডিচেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত পতাকা উত্তোলন, 10 বজাত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত কৰা হয়। এই মুকলি সভাত বিশ্ব দিব্যাংগ দিৱস পালন উপলক্ষে বিভিন্ন বক্তাই ভাষণ প্ৰদান কৰে। এইখন অনুষ্ঠানত আহি আমি এইখিনি অনুভৱ কৰিব পাৰিলোঁ যে আমাৰ যিবিলাক দিব্যাংগ মানুহ আহিছে, বহু মানুহৰে মই দেখিলোঁ যে তেওঁলোকে বহু মানুহে এতিয়ালৈকে পেঞ্চন পোৱা নাই। এই কাৰণতে বহু মানুহে আমাৰ মানে দিব্যাংগৰ প্ৰমাণপত্ৰ আজিলৈকে পোৱা নাই। আমি বিধায়ক বিলাসীপাৰা পূব সমষ্টি আৰু পশ্চিম সমষ্টিৰ বিধায়ক দুয়োজন দিব্যাংগসকলৰ সুৰক্ষাৰ সামাজিক সন্মানৰ ওপৰত ভিত্তি কৰি গোটেই বিশ্বজুৰি 3 ডিচেম্বৰত আমাৰ বিকলাংগ দিৱস উদযাপন কৰা হয়। সেইকাৰণে আমি গোটেই দিব্যাংগখিনি একগোট হৈছোঁ। আমাৰ সামাজিক যিকোনো অধিকাৰ, আমাৰ চৰকাৰৰ যিখিনি সুবিধা পাব লাগে, আমি বহুত সুবিধাৰ পৰা বঞ্চিত হৈ আহিছোঁ। ধৰক আমাৰ চাকৰিৰ ক্ষেত্ৰত যিখিনি দিব লাগে আজিলৈকে দিয়া নাই। আমাৰ ফৰগ্ৰেডৰ এডভাৰটাইজ আজি 2 বছৰমান হ'ল, এতিয়ালৈকে ইণ্টাৰভিউ পতা নাই। আৰু আমাৰ সকলোৰে এইখিনি সোনকালে যাতে চৰকাৰে ব্যৱস্থা কৰে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ছাৰক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাৰ যিটো ফৰগ্ৰেডৰ এডভাৰটাইজ কৰিছিল সেইখিনি ইণ্টাৰভিউ যাতে সোনকালে দিয়ে আৰু এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰে। ইলেকশ্যন অহা পথত আমি সেই ল'ৰা-ছোৱালী, আমাৰ দিব্যাংগত যিখিনি শিক্ষিত দিব্যাংগ ল'ৰা-ছোৱালী আছে, হতাশত ভুগি আছে, যাতে এইবিলাক সমাধান কৰে চৰকাৰক আমি পৰ্যায়ত অনুৰোধ কৰিছোঁ। কাৰ্যসূচীৰ লগত কি সংগতি ৰাখিছে? হয় ছাৰ, এই কাৰ্যসূচীৰ লগত কি সংগতি? এই কাৰ্যসূচীৰ লগত আমাৰ প্ৰথমতে আমাৰ প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি আমি দিছোঁ। শ্ৰদ্ধাঞ্জলি তৰ্পণ আমি কৰিছোঁ, শ্বহীদ স্মৃতি তৰ্পণ কৰিছোঁ। লগতে আমাৰ বৃক্ষৰোপণ হৈছে। আমাৰ সকলোৱে দিব্যাংগসকলে আমি সমাদৰ উলিয়াইছোঁ, খেল-ধেমালি কৰিছোঁ আৰু আমাৰ দিব্যাংগৰ কাৰণে সাংস্কৃতিক অনুষ্ঠান কৰিছোঁ। লগতে বিভিন্ন কাৰ্যসূচীৰে আমি আজি এই উৎসৱটো 3 ডিচেম্বৰটো আমি আপোনালোকে দেখিছে, আপোনালোকে আহিছে, কি ধুনীয়াকৈ উদযাপন কৰিছোঁ। বিলাসীপাৰাৰ পৰা ফৰজুদ্দিন আহমেদৰ প্ৰতিবেদন, কামৰূপা নিউজ।